নিউক্লিয়াৰ বম এটা দিয়া হয় আপোনাৰ মতে লগে লগে কিমানজন মানুহ মৰিব পাৰে 5ৰ পৰা 10 কৰোৰ মানুহ পুৰা হাৱা হৈ যাব ধৰি লওক নিউক্লিয়াৰ বম এটা আহি পেলাই মুম্বাইত দি দিলে মুম্বাইতো লগে লগে শেষ হৈ যাব সেই 100ৰ পৰা 200 কিলোমিটাৰ বাহিৰত যিখিনি মানুহ আছে ন পুৰা গাৰ ছাল পুৰা খহি পৰিব নিউক্লিয়াৰ বম এটা আহি পেলাই ফাটি যায় ন সূৰ্যৰ যিমান তাপ আছে তাতকৈ বহুত বেছি গুণা তাপ সেই বমটোৰ লগত চাৰিওপিনে বিয়পি যায় 10ৰ পৰা 15 কৰোৰ মানুহ তৎক্ষণাত মৰি যাব এই অক্তিবত পুৰা লাশ বনি যাব তুমি আৰু নাগাসাকিৰ নামটো শুনিছে আপোনালোকে নিউক্লিয়াৰ বম এই নিউক্লিয়াৰ বমেদি এটেক কৰিছিল ন যদি এতিয়া ভাবে আপুনি এইটো আপুনি বাচ্চাৰ খিলনাত লাগিব কাৰণ এতিয়া নিউক্লিয়াৰ বম তাতকৈ 500,000 গুণা বেছি শক্তিশালী যে আপুনি দেখিবলৈ নাপাব এইটো নিউক্লিয়াৰ উইণ্টাৰ বুলি কোৱা হয় বৰষুণ আৰুতো কথাই নাথাকে বৰষুণ আপুনি কেতিয়াও দেখাই নাপাব হৈ থাকিলে না দেশত গছ গছনি হ'ব না আপুনি নদীৰ পানীত গা ধুব পাৰিব না আপুনি নদীৰ পানী খাব পাৰিব সকলো পুৰা বিষ হৈ যাব টিভি বিলাকত নিউজত দেখুৱাই আছে 130টা পাকিস্তানে 130টা নিউক্লিয়াৰ বম দিব ভাৰতত এইটো কি ভিডিঅ' গেমৰ নিউক্লিয়াৰ বম নেকি যে এনেকৈ আহি পেলাই দি দিব ক্লিয়াৰ ঠিক তেনেকুৱা নহয় ধ্বংস হৈ যাব বৰবাদ হৈ যাব দুখন দেশ লগতে ওচৰে পাজৰৰ দেশবিলাকো ধ্বংস হৈ যাব